হেল্ল' গাইজ, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ সকলোবিলাক দেখুৱাম, চাই থাকিব। এয়া আমাৰ ঈশানবি গা ধুই চাফা হৈ খেলি আছে বিচনাতে। তাইক ফুট দিয়া হোৱা নাই, তাই শুলেহে ফুট দিব পাৰিম। দেখিছেনে, কথা শুনি হাঁহি আছে। আৰু এইফালে সৰু সৰু পুঠি মাছ দেখিছেনে, এইফালে ডাঙৰ বাই পূৰা মাছ বাচি আছে। বেছি দেৰি হোৱা নাই, লগালগ আহি মাছ বচাতে ব্যস্ত হৈ পৰিছে। বাহঁতে ঘৰলৈ যামগৈ কোৱাত মই লগালগ মাছ কেইজনীমান আনি ফ্ৰাই কৰি দিছোঁ আৰু ভাতটো পাতি দিলোঁ মই। আৰু এইফালে মাছ ফ্ৰাই হৈ আছে। ঠিক আছে, আৰু কিনো কৰোঁ চাই থাকক। এইফালে মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এইফালে বিলাহীও কাটি ল'লোঁ। আৰু এইফালে চাওকচোন, পোৱা আৰু বটিকা মাছ বিলাহীৰ লগত জোল বনাওঁ বুলি ভাবিছোঁ, চাই থাকক। আৰু এইফালে আমাৰ বায়ে মাছ বাছি শেষ কৰিব পৰাই নাই। মাছ ভজা তেলখিনিতে মই পিঁয়াজখিনি ভাজি লৈছোঁ আৰু বিলাহীখিনি দি মই অলপ টাইম সিজি ল'ব দিম। ঠিক আছে, তেতিয়াহ'লে চাই থাকক। এইফালে মই চাটনিৰ কাৰণে লৈছোঁ ধনিয়া, মছন্দৰী, নৰসিংহ, নহৰু, আদা। এইফালে মোৰ মাছৰ আঞ্জাখন হৈ গ'ল আৰু ইয়াত মই নৰসিংহ এড কৰিছোঁ। নৰসিংহ দিলে কেনেকুৱা লাগে খাবলৈ আপোনালোকেও এবাৰ খাই চাব। চাটনি পিচিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল, বাহঁত আছে, দেৰি হৈছে কোৱাত ভাতখিনি খৰখেদাকৈ বাঢ়ি দিলোঁ আৰু সিহঁতে এতিয়া যাব ওলাইছে, চাই থাকক। আৰু এইফালে বাহঁতে ঘৰলৈ যাব ওলাইছে আৰু কেনেকুৱা লাগে জনাব কমেণ্ট কৰি। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, ফ'ল' সকলোবিলাক কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।